নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি বৃহস্পতিবাৰ আৰু এতিয়া বৃহস্পতিবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব। এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিব লোৱা হৈছে। সমূহ ভক্তবৃন্দই মনৰ পৰাই বাবাক সেৱা ল'ব। ধন্যবাদ। ভক্তসকল, যেতিয়া আমাৰ জলা বাজিব, আইসকলে উৰুলি দিব আৰু পুৰুষসকলে হৰ হৰ মহাদেৱ বুলি কৈ থাকিব।
Siddha-siddhidam shaparam shadhama Taya tatang vissavanantarupam Shantagaram bhujavishayanam Padmanabham surisham Vishadharam gaganasadrisham Meghavarnam shubhangram Lakshmikantam kamalanayanam Yogi bhidyanaganyam Bande Vishnu Bhavabhayaharam Sarvalokekanatham 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 Shantam Padmasanastham Sasadharamukudam Panchavaktam Tinatram Shulam Bachan Chakharikam Parasumapi Param Dakshinam Devahantam Nagam Pasam Chakhantam Namarika Sahitam Sankusavama Bhagi Nana Lankara Diktam Spatika Maninebham Parvati Sambhayami He Prabhu Hara Hivaribata এই সেৱকসকল আহি আপোনাৰ দোকানীস্থানত শৰণাপন্ন হৈছে শৰণাগতি নাট্যম পৰিত্ৰাণাপনায়িনী প্ৰভু এই শৰণাগতসকলক আপুনি পৰিত্ৰাণ কৰক তেখেতসকলক অভয় দান দিয়ক আৰু তেখেতসকলে যি মনত সংকল্প লৈ আহিছে সেই সংকল্প তেখেতসকলক ফলৱতী কৰক যিসকল সন্তান কামনাৰে আহিছে প্ৰভু তেখেতসকলৰ যদি কোনোবাখিনি দুষ্ট গ্ৰহৰ দৃষ্টি আছে সেই দৃষ্টিৰ পৰা নিৰাময় কৰি তেখেতসকলক সন্তান প্ৰাপ্ত কৰক গৃহমধ্যে আনন্দৰ প্ৰতিষ্ঠা কৰক বিবাহ প্ৰাৰ্থীসকলৰ প্ৰতি আশেষ কৰক তেখেতসকলৰো শীঘ্ৰে বিবাহ কাৰ্য সম্পন্ন হওক হস্তপাত্ৰ পাতিলৈ গ্ৰহণ কৰক বিশেষকৈ যি পৰীক্ষা চলি আছে আৰু যি আহিবলগীয়া মেট্ৰিক পৰীক্ষা আছে সমূহ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি প্ৰভুৱে আশেষ কৰক সেই আশেষৰ দ্বাৰাই তেওঁলোকৰ বিদ্যাস্থানত যে কোনোবাখিনি বাধা আছে সেই বাধাখিনি দূৰ কৰি সৰস্বতী মাতৃৰ কণ্ঠস্থিতি হৈ আগন্তুক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ শক্তি দিয়ক সৰ্বতোপ্ৰকাৰ মংগলময় কৰক ভূমি বিবাদ নিষ্পন্ন কৰক ব্যৱসায় ধনে ধান্যে লক্ষ্মী বৃদ্ধি কৰক গৃহে গৃহে শান্তিৰ প্ৰতিষ্ঠা কৰি ব্যৱসায় আদি উন্নতি কৰি বাকৰুদ্ধ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক কৰ্কট ৰোগ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক আৰু যিসকলৰ অস্ত্ৰোপচাৰ হৈ আছে আৰু যিসকলৰ অস্ত্ৰোপচাৰ হ'বলগীয়া হৈ আছে তেখেতসকলৰ প্ৰতি প্ৰভুৱে আশেষ কৰক এই আশেষৰ দ্বাৰাই গহৰিষ্ঠ দেৱতাক সুপ্ৰসন্ন হয় অস্ত্ৰোপচাৰ কাৰ্য শুভ সম্পন্ন হওক সৰ্বতোপ্ৰকাৰ মংগলময় কৰক শৰীৰ আৰোগ্য কৰি টিপাপৃষ্ঠ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক বাত বিষাদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক নেত্ৰপীড়া উদৰ বেদনা শিৰবেদনা আদি বেদনাৰ পৰা মুক্ত কৰি ভগৱন্তৰ চৰণ চিন্তিবলৈ শৰীৰত ভক্তি হৃদয়ত ভক্তি দি সৰ্বতোপ্ৰকাৰ মংগলময় কৃপা কক্ষাস্তু জয় ৰাম বাবা জয় হৰি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আইসকলে উৰুলি দিব